फ्रेंड्स की खबर आशा करूँ सबरे ভাল मोरो ভাল আজি আকৌ এটা নতুন ভিডিও আপোনালোকৰ মাজত লৈ আহিলো ৰুমতে আছো ভাত বনাব ওলাইছে ৰাতি 7টা বাজিছে কি বনাও সিম্পল খানা এটা বনাও চাই থাকক পুৰা ভিডিওটো এসা খৰি কাটিছো ভাজি বনাব কাৰণে ৰঙলাও কাটিছো আৰু এ পিয়াজ এখানে তেল দিছো কেৰাহীত তেল গৰম হৈ আছে আকৌ এখানে কুকাৰত ভাত বহাই দিছো সিম্পল খানা দিওক ইমান হেই নহয় খাস নহয় তেল তো গৰম হলে পিয়াজ দিও হৈছে অলপ অলপ তো ফৰচুন তেল ন বহুত চকুত ধৰে পেনে খিৰকিখন বন্ধ কৰি থৈ দিছো ম আহে ৰাতি আমাৰ তেল গৰম হৈ গৈছে একা পিয়াজ গোল্ডেন ব্ৰাউন হৈ গল তেল অলপ বেছিকে দিব কাৰণ ৰঙলা ড্ৰাই ফ্ৰাই কৰিলে তেল অলপ বেছিয়ে লাগে তাৰ কাৰণে মই তেল অলপ বেছিকে দিছো দেখিছেনে তেল বেছি অলপে তেল দি দিছো অলপ বিলি কওতে অলপ বেছিয়ে দি দিছো দেখিছেনে কিমান তেল দিছো কিন্তু ভাজি ইমান অকনমান ইয়াত হালধি আৰু জলকীয়া গুড়ি হালধি আৰু চৰি নিমখ দিছো বেলেগ মছলা একো নিদো কাৰণ আমাৰ ভাজিখিনি নহলে ভাল নালাগে ৰঙলাও ভাজি সিম্পল হয় তাৰ কাৰণে জলকীয়া কেঁচা জলকীয়া ফালি দিছো এতিয়া ঢাকি দিম গেছ অলপ ধিম কৰি দিও ইমান সোনকালে ভাত বনালেও ভাত তৰকাৰী ঠাণ্ডা হৈ যায় আৰু দেৰিকে বনাব হলে এলাহ লাগি যায় তাৰ কাৰণে অকণ সোনকালে বনাই দিছো তললৈ গৈ আছো কসমেটিকৰ দোকান বাইদেউক চাবোন এডোখৰ দিম বুলি কৈছিলো গিফ্ট তাৰ কাৰণে চাবোনটা বনাইছিলো এতিয়া দিব গৈ আছো বাইদেউৰ দোকান আহি পাই গলো বাইদেউ বোলে মুখ নেদেখাই আজি বোলে মুখে বোলে ধোৱা নাই তাৰ কাৰণে নেদেখাই মুখখন এই চাওক দাদাই চুকত বহি পেলাই চাওমিন খাই আছে দেখিছেনে বাইদেউক নেদেখাও দিয়ক বেলেগ এদিন দেখাম আপোনালোকক বাইদেউক মই কি লৈছো জানেনে বিয়া আছে ন দেওবাৰে খোপাত মাৰিবলৈ এয়া লৈছো আৰু ল'ব আছো আৰু এটাই দেখাইছো বলক ভাজিখিনি চাওঁ ধুনীয়া হৈছে দেখিছেনে কেৰাহীটো অকণ বেকা হৈ গৈছে সৰুকে ধুনীয়া অলপ কাটি দি দিছো কাৰণ এতিয়া ঠাণ্ডা দিন ধুনীয়া নিদিলে ভাল নালাগে চব্জি সেইকাৰণে ধুনীয়া অলপমান দি দিছো এয়া দেখিছেনে এতিয়া আৰু গেছটো বন্ধই কৰোঁ ধুনীয়াখিনি লাগিছেনে ভাজিখিনি চাওক বহুত টেষ্টি হৈছে ভাজিখিনি দেই আপোনালোকে ঘৰত বনাই খাই চাওক ভিডিঅ'টো এইখিনিতে শেষ কৰিলোঁ ভিডিঅ'টো যদি চাই ভাল পাইছে আপোনালোকে লাইক কৰিব কমেণ্ট কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব